নমস্কাৰ বন্ধুসকল, CM ত্ৰিপুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি এই আঁচনিখন বহুতো অনিয়ম হোৱাৰ অভিযোগ তুলিছে ৰাইজে। ইয়াত অকল বিজেপিৰ নেতা পালিনেতাবিলাকে এই আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলি ৰাইজে অভিযোগ তুলিছে। যিসকল বিজেপি নেতা কৰ্মীয়ে তেওঁলোকৰ সা সুবিধাৰ পৰা বঞ্চিত হৈ আছিলে, সেই বঞ্চিত নেতা কৰ্মীসকলক সন্তুষ্ট কৰি থোৱা এটা আঁচনি। আপুনি যদি ধেমাজিত আঁচনিখনৰ যিমানবোৰ তালিকাত হিতাধিকাৰীৰ নাম পাইছে, চব বিজেপি পালি নেতাবিলাকে তাৰ স্থান পাইছে। প্ৰকৃত কোনো এজন উদ্যোগী, কোনো এজন নিবনুৱা, ভাল নিবনুৱা, কোনো এজন স্কিল থকা, হাতত স্কিল ভাল থকা, কৌশল থকা এজন মানুহেও এই আঁচনিৰ পৰা এই আঁচনিৰ হিতাধিকাৰী হ'ব পৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষা নীতি নিৰ্ধাৰক বিধায়ক অনুজ পেগু বিধায়ক ভুৱন পেগু মুৰ্দাবাদ। চৰকাৰী আঁচনিৰ গেৰুৱাকৰণ বন্ধ কৰক। চৰকাৰী আঁচনিৰ গেৰুৱাকৰণ বন্ধ কৰক। নিবনুৱা তেজ উৰিখোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। নিবনুৱা তেজ উৰিখোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। চৰকাৰী আঁচনিৰ গেৰুৱাকৰণ বন্ধ কৰক। চৰকাৰী আঁচনিৰ গেৰুৱাকৰণ বন্ধ কৰক। বিশেষকৈ আপোনালোকে জানে, অসমৰ নিবনুৱা সমস্যা যি ভয়ংকৰ ৰূপ লৈছে, আজি চৰকাৰখনে নিবনুৱা সমস্যা তেওঁলোকে স্থায়ী সমাধান কৰিব পৰা নাই। এই আঁচনিখনত যোগ্য হিতাধিকাৰীয়ে নাপায়, বহু অযোগ্য হিতাধিকাৰীয়ে পাবলৈ সক্ষম হৈছে বুলি অভিযোগ তুলিছে ৰাইজে। তো ৰাইজৰ অভিযোগ যে ইয়াত বহুতো চৰকাৰী কৰ্মচাৰীও এই সুবিধাটো পাইছে, লগতে অকল বিজেপিৰ নেতা নেতাবিলাকে এই আঁচনিখনত পাবলৈ সক্ষম হৈছে। গতিকে ৰাইজৰ বহু অভিযোগ। আৰু আপোনালোকে যে ভিডিঅ'টো চাই আছে, আপোনালোকৰ মতামতো জনালে সুখী হ'ম। এটা ডাঙৰ প্ৰশ্ন অৱতাৰণা হৈছে। সেইকাৰণে আমি কৈছোঁ যে এই ৭৫,০০০ যেতিয়ালৈকে এই আঁচনি অন্তৰ্ভুক্ত নকৰে, তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব। আৰু শীঘ্ৰেই এই ৭৫,০০০ তেওঁলোকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। যদি তেখেতলোকে এই ৭৫,০০০ শীঘ্ৰে দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে, অনাগত দিনত কিন্তু ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব। আৰু তাৰ সমান্তৰালকৈ তেওঁলোকে যি বিজেপি নেতা কৰ্মীক এই আঁচনি অন্তৰ্ভুক্ত কৰিছে, সেয়া সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। যোগ্য প্ৰাৰ্থীসকলক এই আঁচনি অন্তৰ্ভুক্ত কৰিব লাগিব। যিসকল বিজেপি নেতা কৰ্মীয়ে তেওঁলোকৰ সা সুবিধাৰ পৰা বঞ্চিত হৈ আছিলে, সেই বঞ্চিত নেতা কৰ্মীসকলক সন্তুষ্ট কৰি থোৱা এটা আঁচনি। আপুনি যদি ধেমাজিত আঁচনিখনৰ যিমানবোৰ তালিকাত হিতাধিকাৰীৰ নাম পাইছে, চব বিজেপি পালি নেতাবিলাকে তাৰ স্থান পাইছে। প্ৰকৃত কোনো এজন উদ্যোগী, কোনো এজন নিবনুৱা, ভাল নিবনুৱা, কোনো এজন স্কিল থকা, হাতত স্কিল ভাল থকা, কৌশল থকা এজন মানুহেও এই আঁচনিৰ পৰা এই আঁচনিৰ হিতাধিকাৰী হ'ব পৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষা নীতি নিৰ্ধাৰক বিধায়ক অনুজ পেগু বিধায়ক ভুৱন পেগু মুৰ্দাবাদ। চৰকাৰী আঁচনিৰ গেৰুৱাকৰণ বন্ধ কৰক। চৰকাৰী আঁচনিৰ গেৰুৱাকৰণ বন্ধ কৰক। নিবনুৱা তেজ উৰিখোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। নিবনুৱা তেজ উৰিখোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। চৰকাৰী আঁচনিৰ গেৰুৱাকৰণ বন্ধ কৰক। চৰকাৰী আঁচনিৰ গেৰুৱাকৰণ বন্ধ কৰক। বিশেষকৈ আপোনালোকে জানে, অসমৰ নিবনুৱা সমস্যা যি ভয়ংকৰ ৰূপ লৈছে, আজি চৰকাৰখনে নিবনুৱা সমস্যা তেওঁলোকে স্থায়ী সমাধান কৰিব পৰা নাই।